वेलकाम बैक टू माय यूट्यूब चैनल गाइस। आज आपलोकर বাবে লৈ আনিছো এটা নতুন ভিডিও যত আমি নিজৰ মোবাইলতে কোভিড ভ্যাকসিন লোৱা সাৰ্টিফিকেট উলিয়াব পাৰি। এই ভিডিওৰ জৰিয়তে আপোনালোকে গোটেই ডিটেইলছ দেখাম। সো বন্ধুসকল ভিডিওটো চাই থাকক। আৰু বন্ধুসকল যদি মোৰ চেনেলত নতুনকৈ আপোনালোকে আহিছে তেতিয়াহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক এটা কমেন্ট কৰি দিব বন্ধুসকল। তো বন্ধুসকল এতিয়া ভিডিওটো চাই লওক। ফাৰ্ষ্ট আমি বন্ধুসকল ইয়াত যাব লাগিব যিকোনো ব্ৰাউজাৰ এটা আপোনালোকে মোবাইলত ওপেন কৰি ল'ব বন্ধুসকল। মই এতিয়া গুগল ওপেন কৰি লৈছোঁ আৰু বন্ধুসকল ইয়াত আপোনালোকে টাইপ কৰিব লাগিব কোৱিন বন্ধুসকল ইয়াত কৰি ল'লোঁ। তাৰপিছত ৱেবছাইট ইয়াত যাব লাগিব। প্ৰথম লিংক ক্লিক কৰিব বন্ধুসকল। তাৰপিছত ইয়াত ক্ৰম ব্ৰাউজাৰ আপোনালোকে ওপেন কৰি ল'ব। ওপেন কৰাৰ পিছত বন্ধুসকল ইয়াত আপোনালোকে দেখা পাইছে যে অলপ তললৈকে যাব। অলপ তললৈ গ'ল আপোনালোকে ইয়াত দেখা পাইছে যে গেট ইউৰ সাৰ্টিফিকেট কালেক্ট বন্ধুসকল ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি এনেকা পেজ এটা ওপেন হ'ব বন্ধুসকল। ইয়াত আপোনালোকক কোৱা হৈছে ৰেজিষ্টাৰ অৰ সাইন ইন ভ্যাকসিনেশ্যন বন্ধুসকল। ইয়াত আপোনালোকক বিচৰা হৈছে যে আপোনালোকৰ মোবাইল নম্বৰ এণ্টাৰ কৰিব। মোবাইল নম্বৰ আপোনালোকে যোনটো মোবাইল নম্বৰৰ পৰা কোভিড ভ্যাকসিন মাৰোতে বা ৰেজিষ্টাৰ কৰোতে বন্ধুসকল দিয়া হৈছিলে এইটো আপোনালোকে ইয়াত টাইপ কৰিব বন্ধুসকল। মই টাইপ কৰি দিছোঁ ফটাফট বন্ধুসকল টাইপ কৰি দিলোঁ। তাৰপিছত বন্ধুসকল ইয়াত গেট অ'টিপিত আপোনালোকে ক্লিক কৰি দিব। গেট অ'টিপি ক্লিক কৰি দিয়াৰ লগে লগে বন্ধুসকল ইয়াত আপোনালোকৰ অ'টিপি আহি যাব বন্ধুসকল। অ'টিপিটো বন্ধুসকল বেলেগ ইটো মোবাইল আছে বন্ধুসকল যিহেতু সেইটো কাৰণে মই অ'টিপিটো ইয়াত টাইপ কৰি দিছোঁ বন্ধুসকল। অ'টিপিটো মই টাইপ কৰি দিলোঁ। টাইপ কৰাৰ পিছত আপোনালোকে ভেৰিফাইড এণ্ড প্ৰচেছত ক্লিক কৰি দিব। ভেৰিফাইড এণ্ড প্ৰচেছত ক্লিক কৰাৰ লগে লগে বন্ধুসকল এনেকুৱা আপোনালোকক দেখুওৱা হ'ব। ইয়াত বন্ধুসকল আপোনালোকে দেখি পাইছে যে আপোনালোকৰ নামটো ইয়াত ওপৰত আহি যাব। যাৰ নাম আছিলে এইটো বন্ধুসকল আপোনালোকৰ নামটো আহি যাব আৰু ইয়েৰ অফ বাৰ্থটো বন্ধুসকল আপোনালোকৰ ইয়াত আহি যাব। আৰু বন্ধুসকল যিহেতু ইয়াত 5 ড'জ চলোৱা হৈছে বন্ধুসকল সাৰ্টিফিকেটত ক্লিক কৰিব বন্ধুসকল। সাৰ্টিফিকেট বন্ধুসকল ক্লিক কৰাৰ লগে লগে ডাউনলোড অপশ্যন আহি যাব বন্ধুসকল। ডাউনলোড অপশ্যনটো আপোনালোকে ডাউনলোড কৰি দিব বন্ধুসকল। তো ডাউনলোড কৰাৰ লগে লগে বন্ধুসকল আপোনালোকে ইয়াত দেখি পাইছে ডাউনলোড কমপ্লিট হৈ গ'ল বন্ধুসকল। ডাউনলোড কমপ্লিট হোৱাৰ বন্ধুসকল এতিয়া আপোনালোকে মেইন ফাইলত যাব। ফাইলত বন্ধুসকল মই ফাইলত গৈছোঁ বন্ধুসকল। আপোনালোকৰ মোবাইলৰ ফাইলত যাব। ফাইলত গৈ ডাউনলোড অপশ্যনটোত ক্লিক কৰি লওক। তাৰপিছত বন্ধুসকল ফাৰ্ষ্টত আহি গ'ল আপোনালোকৰ এইটো সাৰ্টিফিকেট। চ' বন্ধুসকল যিকোনো PDF আপোনালোকে ওলাই ল'ব পাৰিব। এইটো বন্ধুসকল ওলাই গ'ল দেখা পাইছে চাগে বন্ধুসকল। ইয়াত আপোনালোকৰ ফাৰ্ষ্ট ভেকচিনৰ সাৰ্টিফিকেটখন বন্ধুসকল ইয়াত নিজৰ মোবাইলতে ওলাই ল'ব পাৰি। তো বন্ধুসকল যদি আপোনালোক গম পালে নহয় কেনেকৈ ভেকচিন সাৰ্টিফিকেট ওলাই ল'ব পাৰি। চ' বন্ধুসকল আজিলৈ মই ইমানে বন্ধুসকল। যদি ভিডিঅ'টো ভাল লাগিলে যদি লাইক এটা কৰি দিব আৰু বন্ধুসকল নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। তো বন্ধুসকল আজিলৈ